हेलो फ्रेंड्स हैप्पी दिवाली आपनालोक सकलोके मोर फाলৰ পৰা दिवाली बहुत শুভেচ্ছা থাকিলে আৰু লগতে दिवालीर চাকিৰ পোহৰে আপোনালোকৰ সকলোৰে জীৱন পোহৰাই তোলক তাৰে কামনা কৰি এইবাৰ दिवालीত ময়ো এই গছ বিশেষ চাকি বনালো পানী চাকি ময়ো বাৰু বেলেগৰ ভিডিঅ'ত দেখি পেলাই বনাইছো আৰু ধুনিয়াকৈ হল গৈ বাৰু একদম সাকসেসফুল হলো এই কাৰণে আপোনালোকৰ লগত শেয়াৰ কৰিলো আৰু এতিয়া কেনেকৈ বনাব লাগে চাই লও বলক এটো দেখিছনে মই ঘিউৰ বটল লৈছো চিচাৰৰ আৰু ইয়াতে মই পানী ভৰাই লৈছো ফিল্টাৰ পানী ভৰাই লৈছো তাৰ পাছতে ইয়াতে মই এতিয়া কালাৰ এড কৰিম আপোনালোকৰ ঘৰ যি কালাৰ থাকে আপোনালোকে ল'ব পাৰে মোৰ ওচৰত এটাই কালাৰ আছিল সেইকাৰণে মই এইটোকে দি ললো আৰু ভালদৰে মিক্স কৰি লব পানীখিনিৰ লগত আৰু এয়া দেখিছনে ইমান ধুনিয়া কালাৰ এটা আহিছে নহয় আৰু আপোনালোকৰ ওচৰত যদি আছে বেলেগ বেলেগ কালাৰ দিলে দিব পাৰে বহুত ধুনিয়া লাগিব মোৰ ওচৰত এটাই কালাৰ আছিল বাবে মই এটাই দিলো আৰু এতিয়া লাগিব আমাক মিঠা তেল আৰু পানীতনো ক'ত জ্বলিব ন তেল অকণমানটো লাগিবই অকণমান দিছো দেখিছেনে আৰু অকণ দি ল'ব আৰু এতিয়া লাগিব আমাক হলিতালৈ খালি বেছি দীঘল নকৰিব এটা জোখত বনাই ল'ব আৰু আমাক লাগিব এটা পলিথিন মানে একেবাৰে পাতল পলিথিন নলব অকণমান ডাঠ পলিথিন হলে ভাল আৰু অকণমান ফুটা কৰি হলিতালৰ জোখত এনেকৈ ভৰাই ললো আৰু আমাৰ ইয়া ৰেডি হৈ গল চাকি আপোনালোকক জ্বলাই দেখাইছো ৰব এইয়া দেখিছেনে আৰু বহুত দেৰিলৈকে জ্বলি থাকে